Hi, my name is Sanowar. Welcome to my YouTube channel. আজি ক্লাছ 10 মেথছৰ এক্সাৰসাইজ 1.1 কুৱেশ্যন নং 1 3 আৰু 4 কুৱেশ্যন এনসাৰ সলভ কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ড, ভিডিঅ' মাজৰ পৰা নাচাব, খৰদৰ কৰি নাচাব, একেৰাহে চাব, ভালদৰে বুজি পাব। এক্সাৰসাইজ 1.1 কুৱেশ্যন নাম্বাৰ 1 কুৱেশ্যন 3 আৰু 4 কুৱেশ্যন এনসাৰ সলভ কৰিম। এতিয়া 1 নম্বৰ কুৱেশ্যনটো চাওক। ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। 3 নম্বৰটো চাওক। 867 আৰু 255 মাজত গসাউ উলিয়াব লাগিব। সূত্ৰটো হ'ব a ইকুৱেল b ইনটু q প্লাছ r। a হৈছে বাহ্য ইকুৱেল b হৈছে ভাজক ইনটু q হৈছে ভাগফল প্লাছ r হৈছে বাৰ্ষিক বা বাকী। 1 নম্বৰ কুৱেশ্যনটো চাওক। ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গসাউ উলিওৱা। ইয়াত কলনবিধিটো মানেনো কি বুজি পাইছেনে? কলনবিধিটো হৈছে 255 আৰু 867 মাজত হৰণ যোৱাটো, সেইটোৱে বুজাইছে। সমাধান। ইয়াত 255 আৰু 867 মাজত ডাঙৰ সংখ্যা কোনটো? ডাঙৰটো ৰাখিব লাগিব বাওঁফালত আৰু সৰুটো ৰাখিব লাগিব সোঁফালত। 867 আৰু 255 মাজত এডাল চিন দেখা পাইছে। চিনটোৱে কি বুজাইছে বুজি পাইছেনে? 255তকৈ 867 ডাঙৰ, সেইটোৱে বুজাইছে। 867 ইজ গ্ৰেটাৰ দেন 255 ইউক্লিডৰ বিভাজন প্ৰমিকা প্ৰয়োগ কৰি পাওঁ। এতিয়া কি পাওঁ? 255ৰে 867ক হৰণ কৰিব লাগিব। ডাঙৰটো ভিতৰত, সৰুটো বাহিৰত। 255ৰ 867ৰ মাজত কেইবাৰ যাব? 3 বাৰ যাব। চাওক 5 3 গুণ 15, 15ৰ 5, হাতৰ হ'ল 1। 5 3 গুণ 15 আৰু 1 16, 16ৰ 6, হাতৰ হ'ল 1। 3 2 গুণ 6 আৰু 1 7। এতিয়া মাইনাছ কৰিব লাগিব। হাতৰ পৰা 5 গেলে 2 আৰু 6ৰ পৰা 6 গেলে 0, 8ৰ পৰা 7 গেলে 1। আঠশ 67ক যদি a ধৰো, 255ক যদি b ধৰো, 3ক যদি q ধৰো, 102ক যদি r ধৰো। এতিয়া চাওক এৰ ঠাইত কিমান 867 ইকুৱেল আছে, ইকুৱেল দিয়া। বিৰ ঠাইত কিমান আছে 255 ইনটু আছে, ইনটু দিয়া। কিউৰ ঠাইত কিমান আছে 3 প্লাছ আছে, প্লাছ দিয়া। আৰু ঠাইত কিমান আছে 102। 867 হৈছে ভাজ্য ইকুৱেল 255 হৈছে ভাজক ইনটু 3 হৈছে ভাগফল প্লাছ 102 হৈছে বাৰ্ষিক বা বাকী। 102 আৰু 255ৰ মাজত আকৌ হৰণ কৰিব লাগিব। যিহেতু বাৰ্ষিকটো 102 ওলাইছে, বাৰ্ষিকটো 0 ওলাই নাই। ডাঙৰটো ভিতৰত, সৰুটো বাহিৰত। 102 255ৰ মাজত কেইবাৰ যাব? 2 বাৰ যাব। 2 2 গুণ 4, 0 2 গুণ 0, 2 1 গুণ 2। এতিয়া মাইনাছ কৰিব লাগিব। 5ৰ পৰা 4 গেলে 1, এতিয়া বহিল 5 আৰু 2ৰ পৰা 2 গেলে 0।
বা ফালতো শূন্যৰ কোনো ভেলু নাই, নিদিলেও হয়। যদি 255ক যদি এ ধৰো, 102ক যদি বি ধৰো, 2ক যদি কিউ ধৰো আৰু ভাগশেষটো যদি আৰ ধৰো। এতিয়া চাওক, এইটো হৈছে বাহ্য 255 দিয়া ইকুৱেল আছে, ইকুৱেল দিয়া। বিটো হৈছে ভাজক 102 দিয়া ইনটু আছে, ইনটু দিয়া। কিউটো হৈছে ভাগফল, কিউটো আছে 2 প্লাছ আছে, প্লাছ দিয়া। আৰটো হৈছে ভাগশেষ 51। এতিয়া চাওক, 255 ইকুৱেল 102 ইনটু 2 প্লাছ 51। 255 হৈছে ভাজ্য ইকুৱেল 102 হৈছে ভাজক ইনটু 2 হৈছে ভাগফল প্লাছ 51 হৈছে ভাগশেষ বা বাকী। 51 আৰু 102ৰ মাজত আকৌ হৰণ কৰিব লাগিব, ডাঙৰটো ভিতৰত সৰুটো বাহিৰত। সৰুটো হৈছে 51। 51ৰে কেইবাৰ যাব হৰণ কৰিলে? 102ক দুবাৰ যাব। চাওক, 51 2 গুণ 102 কেনেকৈ? 2 1 গুণ 2 আৰু 5 2 গুণ 10। এতিয়া চাওক, 102ৰ পৰা 102 গ'লে 0, ভাগশেষটো 0 ওলাইছে। 0 ওলালে আমাৰ অংকটো শেষ। এতিয়া 102 যদি এ ধৰো, 51 যদি বি ধৰো, 2 যদি কিউ ধৰো আৰু 0 যদি আৰ ধৰো, ভাগশেষ। এতিয়া আমাৰ অংক শেষ। চাওক কি কৰিব লাগিব। 102 ইকুৱেল কিমান আছে? বিটো 51 ইনটু আছে, ইনটু দিয়া। 2 বাৰ গেল প্লাছ ভাগশেষটো কিমান ওলাল? 0। এতেকে চাওক, নিৰ্ণয় গসাউ কাৰ মাজত? 867 আৰু 255ৰ মাজত। 867 আৰু 255 ইকুৱেল কিমান? ইকুৱেল 51। লাষ্টৰ ষ্টপত যিটো ভাগশেষৰ ভাজকটো থাকে সেইটো নিৰ্ণয় গসাউ হৈ যায় লাষ্টৰ ষ্টপত। আৰু ভাগশেষ ইকুৱেল টু 0। এতিয়া 4 নম্বৰটো চাওক, 272 আৰু 1032। 3 নম্বৰটো যেনেকৈ কৰিছোঁ 4 নম্বৰটো সেনেকেই কৰিব লাগিব, নিয়মটো একে। এতিয়া 1032 আৰু 272 এই দুটা সংখ্যাৰ মাজত ডাঙৰ সংখ্যা কোনটো? ডাঙৰ সংখ্যাটো ৰাখিব লাগিব বাওঁফালত আৰু সৰুটো ৰাখিব লাগিব সোঁফালত। 1032 ইজ গ্ৰেটাৰ দেন 272। ইউক্লিডৰ বিভাজন পৰিমীক্ষা প্ৰয়োগ কৰি পাওঁ। এতিয়া কি পাওঁ? 1032 আৰু 272ৰে হৰণ কৰিব লাগিব, ডাঙৰটো ভিতৰত সৰুটো বাহিৰত। 272 কেইবাৰ যাব? 3 বাৰ যাব। কেনেকৈ? 3 2 গুণ 6 আৰু 7 3 গুণ 21, 21ৰ 1 7 হ'ল 2 আৰু 3 2 গুণ 6 আৰু 2 8। এতিয়া মাইনাছ কৰিব লাগিব। 6ৰ পৰা 2 নাযায়, তাহলে 3ৰ পৰা 1 দাল লোৱা। 12, 12ৰ পৰা 6 গেলে 6। এতে থাকিল 2, 2ৰ পৰা 1 গেলে 1।
আৰু 10ৰ পৰা 8 গেলে 2। এতিয়া 1032 যদি এ ধৰো, 272 যদি বি ধৰো, 32 যদি কিউ ধৰো আৰু 216 যদি আৰ ধৰো, সূত্ৰটো চাওক a ইকুৱেল টু বি ইনটু কিউ প্লাছ আৰ। এৰ ঠাইত কিমান আছে 1032, ইকুৱেল আছে ইকুৱেল দিয়া। বিৰ ঠাইত কিমান আছে 272, ইনটু আছে ইনটু দিয়া। কিউৰ ঠাইত কিমান আছে 3, প্লাছ আছে প্লাছ দিয়া। আৰু ঠাইত কিমান আছে 216। 1032 হৈছে ভাজ্য ইকুৱেল 272 হৈছে ভাজক ইনটু 3 হৈছে ভাগফল প্লাছ 216 হৈছে ভাগশেষ বা বাকী। এতিয়া 1032 ইকুৱেল 272 ইনটু 3 প্লাছ 216। যেহেতু ভাগশেষটো 216 ওলাইছে, 216 ওলাইছে, যিমানলৈকে ভাগশেষটো 0 নোলাব সিমানলৈকে কৰি যাব লাগিব। আকৌ 216ৰে 272ক হৰণ কৰিব লাগিব। 272 আৰু 216 কেইবাৰ যাব, এবাৰ যাব, এবাৰ গেলে 216। এতিয়া মাইনাছ কৰিব লাগিব। 6ৰ পৰা 2 নাযায়, 7ৰ পৰা 1 ধাৰ লোৱা 12, 12ৰ পৰা 6 গেলে 6। এতিয়া ইয়াতে থাকিল 6, তাহলে 6ৰ পৰা 1 গেলে 5 আৰু 2ৰ পৰা 2 গেলে 0, 0টো বাওঁফালে নিদিলেও হয়, বাওঁফালত কোনো ভেলু নাই 0ৰ, নিদিলেও হয়। এতিয়া 272টো ধৰিলো a, 216টো ধৰিলো b, 1টো ধৰিলো কিউ, 56টোক ধৰিলো আৰ। এতিয়া চাওক এটো হৈছে 272 ইকুৱেল আছে ইকুৱেল দিয়া, বি আছে 216 ইনটু আছে ইনটু দিয়া, কিউটো আছে 1 প্লাছ ভাগশেষটো হৈছে 56 আৰ। যেহেতু ভাগশেষটো 0 ওলোৱা নাই, আকৌ ভাগশেষ আৰু ভাজকৰ মাজত হৰণ কৰিব লাগিব। 216টো হ'ল ভিতৰত, 56টো হ'ল বাহিৰত। এতিয়া কেইবাৰ যাব, 3বাৰ যাব। 3বাৰ কেনেকে চাওক, 6 3 গুণ 18, 18 8 হাতেৰ হ'ল 1, 5 3 গুণ 15 আৰু 1 16। 216ৰ পৰা 168 মাইনাছ কৰিব লাগিব। 8ৰ পৰা 6 নাযায়, তাহলে 1 ধাৰ লোৱা, 16 হ'ল, 16ৰ পৰা 8 গেলে 8, এতে থাকিল 0, 2ৰ পৰা 1 লোৱা 10 হ'ল, 10ৰ পৰা 6 গেলে 4, এতে থাকিল 1, 1ৰ পৰা 1 গেলে 0। এতিয়া চাওক ভাগশেষটো 0 ওলোৱা নাই, আকৌ ভাগশেষ আৰু ভাজকৰ মাজত হৰণ কৰিব লাগিব। ডাঙৰটো ভিতৰত, সৰুটো বাহিৰত। কেইবাৰ যাব, এবাৰ যাব 48। এতিয়া 6ৰ পৰা 8 নাযায়, 1 ধাৰ লোৱা 16, 16ৰ পৰা 8 গেলে 8, এতে থাকিল 4, 4ৰ পৰা 4 গেলে 0, 0 বাওঁফালে নিদিলেও হয়, 0ৰ কোনো ভেলু নাই বাওঁফালত। এতিয়া 56টো ধৰিলো a, 48টো ধৰিলো b, 1টো ধৰিলো কিউ প্লাছ 8টো ধৰিলো আৰ। a মানে হৈছে ভাজ্য, b মানে হৈছে ভাজক, কিউ মানে হৈছে ভাগফল, আর মানে হৈছে ভাগশেষ। এতিয়া 56 ইকুৱেল 48 ইনটু 1 প্লাছ 8। এতিয়াও চাওক ভাগশেষ
টু 0 ওলা নাই। আকৌ বাৰ্ষিক আৰু বাজকৰ মাজত হৰণ কৰিব লাগিব। 48 ইকুৱেল, এতিয়া ডাঙৰটো ভিতৰত সৰুটো বাহিৰত। ভিতৰত হ'ল 48, বাহিৰত হ'ল 8। কেইবাৰ যাব? 6 বাৰ যাব। 6 8 গুণ 48। এতিয়া চাওক বাৰ্ষিকটো 0 ওলাইছে। বাৰ্ষিকটো 0 ওলালে আমাৰ অংকটো শেষ। এতিয়া 48টো যদি A ধৰো, 8 যদি B ধৰো আৰু 6 যদি Q ধৰো, 48 ইকুৱেল 8 into 6 plus 0। এতেকে নিৰ্ণয় গসাউ কাৰ মাজত 1032 আৰু 272 মাজত 1032 আৰু 272 ইকুৱেল কিমান? 8। যিটো লাষ্টৰ ষ্টপৰ বাৰ্ষিকৰ ভাজকটো নিৰ্ণয় গসাউ হয় আৰু বাৰ্ষিক ইকুৱেল টু 0।